গাইছ আমাৰ গাড়ীত টেষ্টমান আছে, টেষ্টমানতে চাই লওক বোকাত কেনেকৈ গাড়ী ফচি গৈছে, ৰাস্তা ইমান বেয়া। তাৰপিছত পিনে গাড়ী ফচি আছে, কেংখন মাতিলে, কেংখন মাতি অলপ দাং খুৱাই দিব আৰু এতিয়া দাং খুৱাই দিয়াৰ পিছতে টেষ্টমান লাগিবগৈ আৰু আমাক। গোটেই ৰাইজ ওলাই আহিলে, বোকা দেখিছে ৰাস্তা, ইমান বোকা আমাৰ ৰাস্তা। আনি গাড়ীখনত লগাবগৈ, লগোৱাৰ পিছত গাড়ীখন বাৰু চুটকিত দাং খাই যাব। গাড়ী পুৰা দাং খুৱাবলৈ গৈ আছে ওপৰলৈ পৰা, গাড়ী দাং খাই যাব চাব এতিয়া। গাড়ীয়ে দাং খাই গ'ল, সেই গাড়ী দাং খাই গ'লে দাং খুৱাই আছে, থৈ দিলে পুৰা গাড়ী গৈছে, টেষ্টমান লগাবগৈ এখন কেংখন। টেষ্টমাৰ ওচৰ পাই গ'লহি, ইয়াত টেষ্টমাৰ মানুহে খলকাই আছে আৰু টেষ্টমাৰ খলকাই আছে। ওপৰত থকা টেষ্টমাৰটো নমাব নোৱাৰিছে, আকৌ যোনটো মানে যোনখন গাড়ীত আকৌ নতুনটো আনিছে সেইখনটো লগাই দিব। আজি 10 দিন হ'বলৈ হৈ গ'ল, আমাৰ গাঁৱত লাইনেই নাছিলে, মানুহৰ হাৰাশাস্তি হৈ গৈছে। 10 দিনৰ পিছত আজি লাইনটো আহিছেগৈ আৰু। গাড়ী যোনটো পুৰণা টেষ্টমাৰ আছিলে, টেষ্টমাৰত নমাব, নহ'লে যোনটো মানে এতিয়া গাড়ীত আনিছে সেইটো আৰু ওপৰত উঠাব। এয়া লাইনৰ মানুহ ওপৰত উঠি আছে। এয়া লগাই দিলে। গাইছে টেষ্টমাৰ পৰা তললৈ নমাই লৈ আহিলে ওপৰৰ পৰা, তললৈ নমাই আনি মাটিতে থ'ব এইটো আৰু, মানে আকৌ লৈ যাব ন এইটো, লৈ পাই টাউনলৈ লৈ যাব, এইটো ৰিপেয়াৰিং কৰি বেলেগকো দিব। এইটো আমাকো এনেকুৱাই দিছে, সিহঁতে নতুনটো নিদিয়ে, পুৰণাখিনিকে দি থাকে। উপায় নাই, আনিব লাগিবই, দিছে যদি আৰু লাইট জ্বলাব লাগিবই, পুৰণাটোকে আনি লগাওঁ আৰু, হ'লেও 1 বছৰ চলি যাব বাৰু, এইটো 2 বছৰ গেৰাণ্টি দিছে সিহঁতে। এতিয়া তলত নমাই দিলে, যোনখন গাড়ী আনিছিলে গাড়ীখন পিছলৈ আনি আৰু কেংখনে ওপৰলৈ উঠাই দিব। এইটো এয়া নতুন টেষ্টমাৰটো গাড়ীত উঠিয়ে আছে, এয়া কেংখন তাত লগাব, লগাই পূৰা আগৰ জেগাত বহাই দিব আৰু লাইন আহি যাব আৰু। আজি 10 দিনৰ মূৰত যেতিয়া লাইন আহিব কিমান ভাল লাগিব বাৰু। মোবাইল চাৰ্জ দিবলৈ কিমান অসুবিধা হৈছে, আপোনালোকক ভিডিঅ' দিব লাগে কিমান অসুবিধা হৈছে, লোকৰ ঘৰত চাৰ্জ দি আনি আপোনালোকক ভিডিঅ' বনাই দিছোঁ, আপোনালোকে লাইক কমেণ্ট কৰি দিব। এই নতুন টেষ্টমাৰ পৰা ওপৰত উঠাই দিব, এতিয়া কেংখনে পৰা ওপৰলৈ নি আছে, ওপৰলৈ জেগা ৰখাই পূৰা ভৰাই দিব তাত আৰু লাইনৰ মানুহে বিন্দাছ ফিটিং কৰিব। এই গাড়ীখন লৈ গ'ল মানে এইটো উঠাই কেংখন ধৰি ৰখি আছে, এইখন কেং দেখিছে, এই লাইনৰ মানুহ ঠিক আছে ওপৰলৈ।